আজি আপোনালোকক লৈ যাম মই নতুনকৈ খোলা এখন ৰেষ্টুৰেণ্টলৈ আৰু ৰেষ্টুৰেণ্টখন ক'ত আছে খানা কেনেকুৱা গোটেইখিনি ক'ম ভিডিঅ'টো শেষৰলৈকে চাব আৰু এয়া হৈছে অ'নাৰ আৰু আমি প্ৰথমে সোমাই মেনুত কি আছে আৰু আমি কি খাম সেইখিনিকে ডিছকাছ কৰিলোঁ তাৰ পাছত দেখিলোঁ এখন খুব ধুনীয়া মিৰ'ৰ আৰু মিৰ'ৰ দেখিলেতো আমি ৰ'বই নোৱাৰোঁ সেইকাৰণে দুখনমান ফটো ধুনীয়াকৈ উঠালোঁ ভিডিঅ'জ কৰিলোঁ সেইখিনি কৰি হোৱা মানে আমাৰ অৰ্ডাৰছ আহি পাই গ'লহি খুব সোনকালে আৰু প্ৰথমতে আমি খালোঁ একাপ কফি কাপ খাই একদম ৰিফ্ৰেছিং লাগি গ'ল আৰু তাৰ পাছত আমি কিবা কিবি খাবলৈ অৰ্ডাৰ কৰিলোঁ তাৰ আগতে আপোনালোকক অকণমান ভিতৰখন দেখাই লৈছোঁ একদম চিম্পলকৈ ৰাখিছে চিম্পল একদম এলিগেণ্ট লাগিছে আৰু একদম পিকচাৰ পাৰফেক্ট এনেকৈ খুব ভাল লাগে চিম্পলকৈ আৰু তেওঁলোকে আৰু বহুতখিনি কৰিব লগা আছে যিহেতু নতুনকৈ খুলিছে তেওঁলোকে কোৱা মতে অতি সোনকালে গোটেইখিনি কাম কমপ্লিট কৰিব অলৰেডি 90% কাম হৈয়ে গৈছে এতিয়া হওঁ খানাৰ টেষ্টৰ কথালৈ খানাৰ টেষ্টটো বিৰাট ধুনীয়া আপোনালোকে খাই বিৰাট ভাল পাব আৰু খুব হাইজিনভাৱেই তেওঁলোকে গোটেইখিনি কাম কৰে গতিকেলৈ কোনো টেনশ্যন নাই আৰু এড্ৰেছটো হৈছে এয়া দেখিছে ৰমি ডাইনছ বাইপাছ নৰ্থ লখিমপুৰ আৰু নাম্বাৰ তেওঁলোকে মেনশ্যন কৰাই আছে আপোনালোকে কিবা কিবি পাৰ্টিৰ কাৰণে বুক কৰিব পাৰে আৰু আপোনালোকে বিচৰা ধৰণৰ সকলো খাদ্যই পাই যাব ইণ্ডিয়ান ৱেষ্টাৰ্ণ চাইনিজ বইল এভৰিথিং পাই যাব লোকেশ্যনটো অলপমান দেখাই দিছোঁ মই আপোনালোকে এপাক নিশ্চয় আহিব